নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ গান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ আন এক ভাল খবৰ। ইতিমধ্যে ঘোষণা হৈছে অসম আৰক্ষীৰ SI আৰু ABUBৰ কনষ্টেবল পদৰ ফলাফল সন্দৰ্ভত DGP ভাস্কৰ মহন্তই সংবাদমেল সম্বোধন কৰিছে। সেই সংবাদমেল যোগে কৰিছে কেইবাটাও মন্তব্য আৰু কেতিয়া নিযুক্তি প্ৰাৰ্থী লাভ কৰিব নিযুক্তি পত্ৰ সেই সন্দৰ্ভত জনাইছে DGP গৰাকীয়ে। ইতিমধ্যে SLPRBৰ সন্ধিনত ৯৫০০ প্ৰাৰ্থীক দিয়া হৈছে নিযুক্তি আৰু অতিৰিক্ত ৫২৬২টা পদৰ বাবে হৈছিল পৰীক্ষা আৰু SI আৰু ABUBৰ পদৰ বাবে কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হৈছিল পৰীক্ষা। শীঘ্ৰেই নৱনিযুক্ত আৰক্ষীৰ বাবে প্ৰশিক্ষণ সামৰিক বাহিনীৰ সহযোগিতাত হ'ব প্ৰশিক্ষণ ব্যৱস্থা আৰু ২২ ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। বন্ধু বান্ধৱীসকল আজিৰ সংবাদমেল যোগে কোৱা DGP ভাস্কৰ মহন্ত ছাৰৰ কথাখিনি সংবাদমেলত কি কৈছে সেই কথাখিনি আপোনালোকে ছাৰৰ মুখেৰে শুনি লওক। কনষ্টেবল আসাম পুলিচ নৰ্মেল AB কনষ্টেবল AB বুলি ক'লে এতিয়া দুবিধ AB হৈছে, এটা হ'ল নৰ্মেল AB আৰু এটা হৈছে কমাণ্ডো AB কনষ্টেবল। নৰ্মেল AB কাৰণে ১৪২৯টা পোষ্ট খালী আছিল আমাৰ, তাত ৩,১৩,৮০০ জনে পৰীক্ষা দিছিলে। বোথ AB আৰু UB মিলাই UB পোষ্ট খালী আছিলে 705। এই ১৪২৯ প্লাছ 705 মিলাই পৰীক্ষাৰ এপ্লাই কৰিছিলে ৩,১৩,৮০০। তেওঁলোকক ফাইনেলি চিলেক্ট কৰা হৈছে ২,১৩৪ জন আৰু ভেকেঞ্চি নীল, গতিকে ভেকেঞ্চি তাত নাই। AB যিটো কমাণ্ডো বেটেলিয়নৰ কাৰণে কৰা আছিলে ২,৪৫০টা, আমাৰ 5টা কমাণ্ডো বেটেলিয়ন আমি কৰিবলৈ গৈ আছোঁ। তাত ২৪৫০টা পোষ্ট খালী আছিলে, তাত পৰীক্ষা দিছিলে ১,৯৩,৪৬৩ আৰু ফাইনেলি শ্বৰ্ট লিষ্ট হৈছে 2442। আমাৰ 8টা পোষ্ট খালী থাকি গ'ল, তাত তেওঁলোকৰ চিলেক্ট নহ'লেগৈ। এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ আৰু হোমগাৰ্ডছ 10টা পোষ্ট খালী আছিলে, তাৰে শ্বৰ্ট লিষ্ট আমি 9টা কৰিব পাৰিছোঁ, এটা পোষ্ট খালী থাকি গ'ল। আৰু চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰৰ ৪২টা পোষ্ট খালী আছিলে, ৪২২ জনে দিছিলে পৰীক্ষা আৰু তেওঁলোকৰ ৩১টা শ্বৰ্ট লিষ্ট হৈছে, 11টা খালী থাকি গ'ল। গতিকে আমাৰ টোটেল পোষ্ট আছিলে ৫,২৬২টা। The total post that we had is 5,262. Total number of candidates who applied for this post and are 7,07,328. And total selected is 5,200. Ladies and gentlemen, we have already declared the result today morning. It is already uploaded in the State Level Police Recruitment Board SLPRB website, and it can be checked and concerned candidate can download their results from the given site. Number of total posts, as I said, I reiterate, 5,262. Number of total applicants, 7,07,328. Number of posts filled up, 5,200. Male 4493, female 707. 707 গৰাকী মহিলা আৰু ৪,৪৯৩ গৰাকী পুৰুষ। যিটো ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া ফ'ল' কৰা হৈছে সেইটো এজ গিভেন বাই দ্য গভৰ্ণমেণ্ট নিয়ম মতে আনৰিজাৰ্ভ 41%, OBC MOBC 27%, শিডিউল কাষ্ট 7%, SDP ট্ৰাইবেল প্লেইন ট্ৰাইবেল 10%, 10%, ST হিলছ 5%, EWS ইকনমিকেলি উইকাৰ ছেকশ্যন ইজ 10%। আৰু তাৰোপৰি কেইটামান কেটেগৰী কৰা আছে আমাৰ হোমগাৰ্ডৰ 2%, VDP 2%, SPO 2%, FMMO 2%, স্পৰ্টছ পাৰ্চন 2%, মিলিটেঞ্চি এফেক্টেড থানা তাৰ 10%। ১১৫ গৰাকী ফিমেল কেণ্ডিডেটছ আৰ চিলেক্টেড ফৰ AB কনষ্টেবল। মই মহিলাৰ ইনটেকটোৰ কথা অকণমান কৈ গৈছোঁ, কাৰণ আমি অসম পুলিচত মহিলাৰ ইনটেক আমি বঢ়াবলৈ চেষ্টা কৰি আছোঁ। আমি 10% আমাৰ অবজেক্টিভ আছিলে AB ষ্ট্ৰীমত, আৰ্ম ব্ৰাঞ্চত আমি 10% মহিলা আমি বিচাৰিছোঁ ল'ব, আৰু আনাম ব্ৰাঞ্চত য'ত থানাই চানাই কাম কৰে বা লিখা পঢ়া কাম, কম্পিউটাৰৰ কাম ইত্যাদিখিনি কৰে, for that we would like to reserve 30%, 3%. অসমৰ অবজেক্টিভ টু one of the highest in the country.
কিন্তু এইবাৰ আমি out of total 175 female candidates, total selected is 290. That is UB stream 24%. আমি 30% চুবগে নোৱাৰিলো, আমি 24% চুব পাৰিলো। মহিলা আমি ইতিমধ্যে UB streamত লৈছো আৰু total দুইটা মিলাই পেলাই female candidates for UB and AB দুইটা মিলালে 13.5%, প্ৰায় 14% মহিলা আমি ক্যান্ডিডেট ল'ব পাৰিছো। আৰু কমান্ডাৰ বেটেলিয়নত 5% স্পোর্টস কোটাৰ পৰা লোৱা হ'ব। কমান্ডাৰ বেটেলিয়নৰ কাৰণে ইতিমধ্যে আমি মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা হ'ল। 5 জেগাত হ'ব, অসমৰ 5টা কমান্ডো বেটেলিয়ন হ'ব। তাৰে দুটা ইউলো বেটেলিয়ন বুলি মই কৈছো, আৰবান অপছ এণ্ড ল এণ্ড অৰ্ডাৰ। দুটা হ'ব ইউলো বেটেলিয়ন আৰু 3টা হ'ব ক্লাছিকেল কমান্ডো বেটেলিয়ন। তাত এন্টি হাইজেকিং হ'ব, ৰেইড ইন এ হাইড আউট, জাংগল ৱাৰফেয়াৰ ইত্যাদি ধৰণৰ যিখিনি এক্সপাৰ্টিজ গঢ়ি তোলা হ'ব। কমান্ডো বেটেলিয়নৰ ট্ৰেইনিঙৰ কাৰণে আমি ইতিমধ্যে সামৰিক বাহিনী আৰু CAPFৰ লগত আমি টেক আপ কৰিছিলোঁ। কাৰণ ইতিমধ্যে আমাৰ যিমান একমডেশ্যন আছে, আমাৰ যিমান ল'বৰ পৰা ক্ষমতা আছে, আমাৰ ঘৰ আছে, ট্ৰেইনিং ইনষ্টিটিউট আছে, বেটেলিয়ন আছে, 33টা বেটেলিয়নত কমপ্লিট 33টাতে আমাৰ এতিয়া ট্ৰেইনিং চলি আছে। PTC দেৰগাঁৱত পুলিচ ট্ৰেইনিং কলেজ আৰু তাৰ যিকেইটা আশে পাশে থকা বেটেলিয়নে হওক, পুলিচ ট্ৰেইনিং চেণ্টাৰ্ছ হওক, APTC, BTC, RTS ইত্যাদি যিমান একমডেশ্যন আছে তাত কমপ্লিটলি ফিল্ড হৈ আছে। আমি তাতে অলৰেডি ট্ৰেইনিং কৰি আছো। এতিয়া এই মানুহখিনি ট্ৰেইনিং কৰিবৰ কাৰণে আমি UB-খিনি কৰিব পাৰিম। আমাৰ এডিশ্যনেল একমডেশ্যন বনাইছো, আমাৰ ট্ৰেইনিং ইনষ্ট্ৰাকশ্যনেল ষ্টাফো তেনেকৈ দৰকাৰ। কিন্তু আমি সমুদায় কমাণ্ডোক ইয়াত ট্ৰেইনিং কৰিবলৈ আমাৰ অসুবিধা হৈছে, গতিকে আমাক এডিশ্যনেল অতিৰিক্ত জেগা দৰকাৰ হৈছে। গতিকে আমি আৰ্মিৰ লগত টেক আপ কৰি পেলাই আমি সিদ্ধান্ত কৰিছোঁ যে সামৰিক বাহিনীৰ তেখেতলোকৰ জেগাত সামৰিক বাহিনীৰ সহায়ত আমি এই কমাণ্ডো বেটেলিয়নখিনি ট্ৰেইনিং কৰিম। অসম পুলিচৰ নিয়ম মতে, অসম পুলিচৰ যি নিয়ম সেই অনুসৰি হ'ব। আৰু কিন্তু জেগাটো হ'ব আৰু কিছুমান ইনষ্ট্ৰাক্টৰ্ছ হ'ব সামৰিক বাহিনীৰ। আমি ইতিমধ্যে ইণ্ডিয়ান আৰ্মিৰ ব্ৰিগেডিয়াৰ চৰণজিৎ বুলি এজনে, তেখেতে আছাম ৰেজিমেণ্টত আছিলে, তেখেতে ৰিটায়াৰ কৰাৰ লগে লগে আমি তেখেতক স্পেচিয়েল DIG হিচাপে অসম পুলিচত আমি তেওঁক ৰিক্ৰুট কৰি পেলালোঁ। আৰু লগে লগে তেওঁ বিশেষ ধৰণৰ বিজ্ঞানসন্মত চাইণ্টিফিক অৰিয়েণ্টেশ্যন টু পুলিচ ট্ৰেইনিং তেখেতৰ লগত বহি আমি বনাইছোঁ আৰু অতি সুন্দৰ সুকলমে বৰ্তমান ট্ৰেইনিং চলি আছে। আৰু এই কমাণ্ডো বেটেলিয়নৰ ট্ৰেইনিঙৰ কাৰণে আমাৰ যিখিনি সমন্বয় দৰকাৰ, মই নিজে চিফ অফ আৰ্মি বৰ্তমান তেখেতৰ আৰ্মি কমাণ্ডাৰ ইষ্টাৰ্ণ কমাণ্ড আছিলে, তেখেত থাকোঁতে জেনেৰেল পাণ্ডে মোৰ বন্ধু মানুহ, তেখেতৰ লগত মই তেতিয়াই আলোচনা কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ মৰ্মে। বৰ্তমানৰ ইষ্টাৰ্ণ কমাণ্ড কমাণ্ডাৰ আছিলে জেনেৰেল ৰাণা প্ৰতাপ কলিতা, তেখেতো আমাৰ বন্ধু মানুহ, তেখেতৰ লগত আমি একেলগে বহি এই প্লেনটো কৰিছোঁ। তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে, সহৃদয়তা দেখুৱাইছে আৰু আমাক যথেষ্ট সহায়ৰ মাজেদি আমি আৰ্মিৰ থ্ৰুৱেদি এই কমাণ্ডো বেটেলিয়নটো আমি ট্ৰেইনিং কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু মই আশা কৰোঁ যেনেকৈ আগৰখিনি আমি ৰিক্ৰুটমেণ্ট কৰিলোঁ এবছলিউটলি ক্লিনলি, উইদাউট এনি প্ৰব্লেম, উইদাউট এনি অন্যায় নোহোৱাকৈ কোনো আমি যেনেকৈ কৰিলোঁ, ঠিক তেনেধৰণে এই বিশেষ ৰিক্ৰুটমেণ্টটো তেনেকৈ কৰা হৈছে। আমি বৰ তীক্ষ্ণ নজৰ প্ৰতিটো ষ্টেপতে ৰাখি আহিছোঁ আৰু এইখিনি যিখিনি চিলেক্ট হৈছে, দে আৰ চিলেক্টেড এবছলিউটলি অন দেয়াৰ অউন মেৰিট and without any fear or favor. Absolutely cleanly এইখিনি ৰিক্ৰুটমেণ্ট হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত আমাৰ লগত কনষ্টেণ্টলি ৰিভিউ তেখেতে কৰি আছে আৰু বিশেষকৈ নিয়াৰিকৈ সম্পন্ন হোৱা, নিকাভাৱে সম্পন্ন হোৱাৰ ক্ষেত্ৰত আমি আটাইখিনিয়ে এই ক্ষেত্ৰত বিশেষ ধৰণৰ গুৰুত্ব অৱলম্বন কৰিছোঁ। ডিষ্ট্ৰিক্টৰ পুলিচকো আমি স্পেচিয়েল ট্ৰেইনিং কৰাইছোঁ আৰু আমি সফল হৈছোঁ বুলি আমি নিশ্চয়কৈ ভাবিছোঁ। আৰু অহা দিনবোৰত ট্ৰেইনিংবোৰ চলি থাকোঁতেও আমি তেনেধৰণে আগবঢ়াই নিয়াটো আমি সিদ্ধান্ত লৈছোঁ। আৰু এইটো এটা ভৱিষ্যতৰ অসম গঢ়াৰ নিৰ্মাণৰ অসমৰ হওক অফিচাৰে হওক, তেওঁলোক যিহেতু এটা নিকা প্ৰক্ৰিয়াৰ মাজেদি
সিলেকশন হল ভৱিষ্যতে তেওঁলোকেও ৰাইজক নিকা সাৰ্ভিস দিব বুলি নিকাভাৱে সেৱা কৰিব বুলি আমি আশা কৰোঁ আৰু বৰ্তমান সাব ইন্সপেক্টৰ সকলৰ এই 578 যিজন নতুনকৈ সিলেক্ট হৈ আহিলে তেওঁলোকৰ যিখিনি মানে পাৰফৰ্মেন্স বৰ্তমান আমি দেখি আছো আগতকে বহুত বেলেগ তেওঁলোকে বৰ ভালকে কৰিছে তেওঁলোকৰ এটিটিউডটো প্ৰ পিপল ৰাইজৰ হকে আছে আৰু ৰাইজৰ জাষ্টিছৰ অৰিয়েন্টেশন তেওঁলোকৰ মনত ঘূৰাই দিয়া হৈছে গতিকে আই এম ভেৰি প্ৰাউড অফ দেম থ্যাংক ইউ ভেৰি মাচ গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে থ্যাংকস ফৰ ৱাচিং